জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইলুং ওৰফে চুমকি কছাৰীৰ জীৱনলৈ আহিছে এক ভাল খবৰ। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। চুমকি কছাৰীয়ে দিছে এক ভাল খবৰ। পিছে এই ভাল খবৰটোনো কি আপোনালোকক সকলোবোৰ জনাম, গতিকে ভিডিঅ'টো আৰম্ভণিৰে পৰা শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইলুঙে আৰম্ভ কৰিবলৈ লৈছে এক নতুন ব্যৱসায়। ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটি পোষ্ট শ্বেয়াৰ কৰি অভিনেত্ৰী চুমকি কছাৰীয়ে অনুৰাগীসকলক দিছে এই ভাল খবৰটি। তেখেতে কেপশ্যনত লিখিছে, আমি দেখা এটা সপোন সঁচা হোৱাৰ পথত। 2 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। নাম দিছোঁ 20 টাইটছ। অভিনেত্ৰী চুমকি কছাৰীয়ে তেওঁৰ ভনীয়েকৰ সৈতে লগ লাগি এখন নতুন দোকান আৰম্ভ কৰিবলৈ লৈছে। আৰু এই কাপোৰৰ দোকানখনৰ নাম দিছে 20 টাইটছ। 2 এপ্ৰিলৰ পৰা মুকলি কৰি দিয়া হ'ব এই দোকানখন। ইতিমধ্যে অনুৰাগীসকলে অভিনেত্ৰীগৰাকীক জনাইছে অলেখ শুভকামনা আৰু শুভেচ্ছা। অভিনেত্ৰী চুমকি কছাৰীয়ে এই কাপোৰৰ দোকানখন খুলিছে নিজৰ হোম টাউন গোলাঘাটত।